हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल देवजित फ्लूट एंड ब्लॉग। तो आज माने मैं दোकान जाई आसो। तो दোकान जाং आज যাব কইছে মানে লকডাউন অলপ অলপ খুলিছে না তাৰ কাৰণে দোকানত যাব কইছে। মই যাই আছো দোকানত আৰু মানে দোকানত যাই মই গাড়ী চাৰি ঠিক কৰিম, অলপমান বেছি নহয় অলপমান গাড়ী ঠিক কৰিম। তাৰ পিছত গাড়ী চাৰি ঠিক কৰি এটা ভিডিঅ' বনাই জাস্ট ঘৰলৈ গুচি আহিম। तो या দোকানত আহি পালোহি। তো ফ্ৰেন্ডছ সকল চাব পাৰে ইয়া কাৰ্বৰেটৰ গাড়ীৰ কাৰ্বৰেটৰটো খুলিলোঁ। এতিয়া মানে চাফা কৰিম বাৰু। ইয়া পুৰা কলা হৈছে, তাৰ মানে ষ্টাৰ্ট হোৱা নাই গাড়ীখন। আজি ব্লগ ভিডিঅ' নহ'ল আজি। গাড়ীৰ কাম মই একচুৱেলি মই মেকানিক হয়, গাড়ীৰ কাম কৰোঁ আৰু কাৰ্বৰেটৰ চাফা কৰিম। তেল পোৱা নাই। তো ফ্ৰেণ্ডসকল এতিয়া মই কাৰ্বৰেটৰটো খুলিম। গাড়ীত যিটো মানে তেল পাছ কৰে সেইটো লৈ তেল পাছ কৰে, তাৰপিছত ফায়াৰিং কৰে, তাৰপিছত ষ্টাৰ্ট হয় ভিডিঅ'লে চাওক। তো ফ্ৰেণ্ডছ সকল চাই আছে মই কাৰ্বৰেটৰটো চাফা কৰি আছোঁ চাফা হোৱাৰ আগত ফিটিং কৰিম। ফিটিং কৰাৰ পিছত কিবা হয় চাওঁ, গাড়ী ষ্টাৰ্ট হয় নে নহয়। তো ফিটিং হৈ গেল, এতিয়া গাড়ী ফিটিং কৰিম। কাৰ্বৰেটৰটো গোটেই ফিটিং হ'ল চবখিনিয়ে, এতিয়া গাড়ীলৈ ফিটিং কৰিম। চাওক
তো সব ফিটিং হৈ গেল এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিম গাড়ী চাওঁ হৈ গৈছে তাৰ মানে এতিয়া মই অলপমান গাড়ীখন ট্ৰায়েল দিম চাওঁ ভাল হ'ল না নহ'ল কেনেকুৱা বা হ'ল ঠিকতো কৰিলোঁ তো ফ্ৰেণ্ডসকল ট্ৰায়েল দি আহিলোঁ কিন্তু ট্ৰায়েল দিব যাওঁতে তাৰমানে কি হ'ল মোবাইলটো যিটো ইণ্টাৰনেল মেমৰি আছে চব ল'ড হৈ গৈছে তাৰ কাৰণে ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ তো ইয়া গাড়ী আনিলোঁ ট্ৰায়েল দি আহিলোঁ জাষ্ট তো এয়া গাড়ী আছে এইবোৰ গাড়ী বিক্ৰী কৰিব বিক্ৰী কৰা গাড়ী মানে বিক্ৰী কৰিব আৰু আছে গাড়ী কেইখনমান তিনিখন আছে এখন আছে গ্লেমাৰ আন্ধাৰ গ্লেমাৰ আছে তাৰপিছত ছুপাৰ স্প্লেণ্ডাৰ দুখন আছে যদি টিকিটকিলি এৰিয়াৰ কোনোবা মানুহ যদি গাড়ী কিনিব খোজে তেতিয়াহ'লে ইয়াত আহিব পাৰে টেনশ্যন নাই এখন গ্লেমাৰ আছে ছুপাৰ স্প্লেণ্ডাৰ দুখন আছে আৰু এখন হণ্ডা কি এইটো হণ্ডা ট্ৰিগাৰ চিবি ট্ৰিগাৰ তো এতিয়া এইফালে লকডাউন চলি আছে ইমান গাড়ী চাড়ী নাই তো কামত আহিলোঁ গাড়ী গেৰেজত আহিলোঁ মই তো ইমান গাড়ী চাড়ী নাহিলগৈ এটাই গাড়ী আহিল কাৰ্বাৰটা ৱাছ কৰিলোঁ চলালোঁ ট্ৰায়েল দিলোঁ চালে আপোনালোকে তো চাব পাৰে বজাৰখন দেখাইছোঁ তো ফ্ৰেণ্ডসকল এতিয়া গাড়ী চাড়ী বহুত টাইম হ'ল ভোকো লাগছে তো খাম কিবা ইয়াৰ হোটেল সৰু সৰু হোটেলত কিবা খাওঁ চাওঁ কি কি আছে কাকু কি কি আছে বাখৰ আছে বন্ধ নেকি বাখৰ দেউতা আৰু চাহ দিলে হ'ব তো এতিয়া বাখৰ আৰু চাহ মজাই বেলেগ খাইছে মই খাওঁ যাব টেনশ্যন নাই তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে যদি ভাল লাগিল শ্বেয়াৰ কৰক লাইক কৰক আৰু কোনোবাই যদি মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ বাই বাই